নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ ভাতকেৰেলাৰ এটা ধুনীয়া ৰেচিপি। দেৰি নকৰি আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই এই ভাতকেৰেলা গছৰ পৰা ছিঙি আনিছোঁ, বাৰীৰ হয়, পূৰা ফ্ৰেছ হয়। ইয়াত দেখিছেই কিমান তাজা তাজা হয়। তাৰ পাছত মই ধুনীয়াকৈ ভাতকেৰেলাকেইটা অলপ শুংবিলাক অলপ কাটি পিনে আলু এটাৰ লগত কুকাৰত হাফ বইল কৰি ল'ম। এয়া পানী দি পেলাই মই ধুনীয়াকৈ বইল কৰি ল'ম। এতিয়া কুকাৰত এটা হুইচেল দিলে হৈ যাব। বেছি সিজি গ'লে আমাৰ গুটি উলিয়াবলৈ পিছত প্ৰব্লেম হ'ব। এয়া মই সিজাই ল'লোঁ। আলুখিনি উঠাই ল'ম এক্সট্ৰা কৰি। এনেকুৱাকৈ সিজিব লাগিব। এতিয়া মই আলুখিনি ফ্ৰাই কৰিবলৈ কেৰাহীখন গেছত পাতি দিলোঁ। তাৰপিছত মই চয়াবিন অইল ইউজ কৰিছোঁ, আপোনালোকে যিকোনো অইল ইউজ কৰিব পাৰে। তাৰপাছত তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ অলপ দি দিছোঁ কাটি পিনে। পিঁয়াজখিনি ৰঙাকৈ ভাজি লৈ পিনে তাতে মই জলকীয়া আৰু হালধি দি দিলোঁ। তাৰপাছত সিজোৱা আলু কেইটুকুৰা মই দি দিছোঁ ইয়াতে। অলপ ভালকৈ ভাজি ইয়াক মই ভাঙি দিম আলুখিনি। ভাঙি পিনে ইয়াক ধুনীয়াকৈ লাগি যোৱালৈ ভাজি ল'ব লাগিব। নিমখ দি দিছোঁ তাতে। এয়া দেখিছে কেৰাহীখনত লাগি গৈছে, লাগি যোৱাকৈ ভাজি ল'ব লাগিব অলপ। জিৰা গুড়ি অলপ দি দিছোঁ, হাফ চামুচ হ'ব। আলুখিনি হৈ গ'ল, এনেকুৱাকৈ ৰাখিলে হৈ যাব। তাৰপাছত মই ভাতকেৰেলাকেইটাৰ কাষকেইটা এৰাই পেলাই তাৰ ভিতৰত থকা গুটিখিনি উলিয়াই দিম। এইখিনি কৰোঁতে অলপ সাৱধানে কৰিব লাগিব, নহ'লে ভাঙি যাব। ভাঙি গৈছে বাৰু অলপ। ভাতকেৰেলাটো বেছিকৈ সিজাই ল'লে গোটেইটো ভাঙি যাব, সেয়েহে অনলি 50% বইল কৰিব লাগিব। তাৰ পাছত মই আলুখিনি ইয়াতে সোমাই দিছোঁ। এনেকৈ মই গোটেইকেইটাতে এনেকৈ আলুৰ ষ্টাফিংখিনি ভৰাই দিম। গোটেইকেইটাতে আলুৰ ষ্টাফিংখিনি ভৰাই ল'লোঁ। ভাঙি গৈছিল যদিও অলপ মেনেজ কৰি ল'লোঁ। তাৰপাছত চবকেইটা ভাজিবলৈ কাৰণে মই কেৰাহীত চয়াবিন অইল মই গৰম কৰি লৈছোঁ। তাতে নিমখ দি দিছোঁ, হালধি অলপ দি দিছোঁ কালাৰটোৰ কাৰণে, আৰু অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ, তেতিয়া কালাৰটো অলপ ভাল আহিব। এয়া দি দিছোঁ মই চবকেইটা দুটা দুটাকৈ ভাজি লৈছোঁ। বেছিকৈ তেল দিলে একেবাৰতে গোটেইকেইটা ভাজিব পাৰি, কিন্তু মই ইমান অভাৰ তেল দিয়া নাই বাৰু। এই ৰঙা হোৱাকৈ ভাজি ল'ম, অলপ ক্ৰিস্পি কৰিম। ভাজা হৈয়ে গৈছে প্ৰায়, আৰু অলপ ভাজিলে হৈ যাব। এয়া হৈ গৈছে ভাজা। বাকী দুটাও মই এনেকৈয়ে ভাজি ল'ম। এই দুটা অলপ ভঙা আছিলে, সেয়ে অলপ এইকেইটাও প্ৰায় ৰঙা হৈ গ'লে নমাই থৈছোঁ। হৈ গ'ল আমাৰ ভাতকেৰেলাৰ চপ। মই অলপ সজাবলৈ কাৰণে পিঁয়াজৰ এটা ফুল বনাই পেলাই তাত দি পিনে ফটো মাৰি দিছোঁ। কেনেকুৱা লাগিছে প্লিজ জনাব। যদি ভাল লাগিলে